মই কেকেচাৰ ওচৰত লগত যে নাহোঁ, কেকেচাই মই এইবাৰতো প্ৰগ্ৰাম কৰা নাই, সকলোৱে দেখিছে হয়নে? কিয় জানানে? মণিবয়ে মোক যোৱাবাৰ জাচুচ পঠিয়াই দিলে লগত, যে কেকেচা কি কৰে চাবি। কেকেচা মানে মতা মানুহৰ লগত কথা নাই নহয়, মাইকী মানুহ ছোৱালী মানুহৰ লগত কথা পাতি থাকে। শিৱগলী গাঁও খালি বিচাৰসকলে মোক বিচাৰ নকৰিব, যিহেতু আমি তাল মান লয় একো নাজানো, গায়ক নহয়। অকণ দাদা মছলা পাতি মিলাই দিয়কচোন, মাংসত দিয়া গোটেই মছলাখিনি দি দিয়ক। হেল্ল' হেল্ল' ডিলেট চিলে অকণ মিলাই দিব ৰিভাৰ্ছ। হেল্ল' 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 জানো ঐ কিনো তোমাৰ লাও মাজতে কিবা সেয়া দেখিলে। মই কেকেচাৰ ওচৰত লগত যে নাহোঁ, কেকেচাই মই এইবাৰতো প্ৰগ্ৰাম কৰা নাই, সকলোৱে দেখিছে হয়নে? কিয় জানানে? মণিবয়ে মোক যোৱাবাৰ জাচুচ পঠিয়াই দিলে লগত, যে কেকেচা কি কৰে চাবি। কেকেচা মানে মতা মানুহৰ লগত কথা নাই নহয়, মাইকী মানুহ ছোৱালী মানুহৰ লগত কথা পাতি থাকে। মই গৈ পেলাই কওঁ বোলো কি কথা পাতে, কি কথা পাতে, কিহৰ ওপৰত কথা পাতে? কয় বোলে এই বন্ধন গোটৰ ওপৰত, মহিলা সমিতিৰ ওপৰত বোলে কথা পাতি থাকে, কাৰ কিমান লোন আছে। কি এইটো কুলিৰ মান নে কি? একেলগে এয়া কুলিয়ে নতুনকৈ মাত লৈছে। এই ঢোলটো বজাই দিব মোৰ ভাইটি পংকজেও বিহুটো বিশ্ব অভিলেখত আমাৰ নগাঁৱৰ ফালৰ পৰা সিও প্ৰতিনিধিত্ব কৰিছিল। মই ভালকৈ নাজানো, সি বজালেই ধুনীয়াকৈ গাব পাৰিব। এই পংকজ দেই, মোৰ বন্ধু, মোৰ সখা পংকজ পিটুচ, বিশ্ব অভিলেখত সিও ঢোল বজাইছিল। সখা বুলি চিনাকি দিবলৈ লাজ পাব লাগে, তাৰ ল'ৰা ডাঙৰ হ'ল, তই বিয়াই পাতা নাই ডেকা। নাই, বিয়া পতাৰ পাছৰ যি সি মোক ভক বুলি মাতে, মই তাক ভক বুলি মাতোঁ। বিয়াৰ পতাৰ পাছৰ যি কাহিনী কৈছে, মই বোলো, সি কৈছে দেৰিকৈ বিয়া পালি ঠিকে আছে। কেকেচাই অথনি গ্ৰীণ ৰুমত কৈছে তই অকণ দেৰিকৈ বিয়া পাতিছ, ঠিকে আছে দে। বাৰু গম পাবা ভালকৈ ঐ, মনত পেলাইহে দিছোঁ গা। ঐটো যেনেকৈ মাতিছে যেন এই বাদামৰ বেপাৰীকহে মাতিছে। ঐ বাদাম বেপাৰীকে লৈ আছোন। ঐ খাপে মুঠ সলালে জানৰে দিনতে বাগছৰ তলতে। এতিয়া ধৰ পিছত এইটোও ডাঙৰ হলি মৰমৰ মাজ আজ দে কলি এটা ধৰ তই ধুনীয়াকৈ। জানো এই বিহুতি নামে দে তিনিটি আখৰে ঐ কোনে লিখি গিল এই ঘুণেও নধৰে ঐ মামৰে নধৰে ঐ থাকিব অসমীয়াৰ মাজত। ঐ যামে গৈ জাজি লৈ নাহো মই আজিলৈ, থাকিবা অকলে তুমি চেনাই ধন বুকুৰ ধন, থাকিবা অকলে থাকিবা অকলে ৰৈ। তোমাৰ মৰম চেনে কাকো নিবিলামা, শৰীৰত নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন, শৰীৰত নিদিবা শৰীৰত নিদিবা জুই। নৈ কানে ও দেহা জান মহেন চৰাইছিলোঁ ও দেহা জান, দলনিৰ পথাৰত তোমাক দেখা পাই দপলিয়াই আহিলোঁ দলনি কপাৰ। দলনিয়াই আহিলোঁ দলনি কপাৰ। নগাৰ চাঙে অকণ সহযোগ নকৰিলে কেনেকৈ হ'ব? ই ভকতন
এই নগাৰ চাহ ঙেচাঙে বগাহাইনো গৈ আছিলোঁ সোণজনী নগাৰ চাহ ঙেচাঙে বগাহাইনো গৈ আছিলোঁ সোণজনী মাজনী ঐ নগাহাইনো গালো কচু খাই ঐ অকৰা নগাকে ভিনিহি বুলি মাতিলোঁ সোণজনী অকৰা নগাকে ভিনিহি বুলি মাতিলোঁ সোণজনী মাজনী ঐ নাগিনীকে বুলিলোঁ বা মাতটো অকণ কমি আছে বৌহঁত কি হ'ল ভাত খাই অহা নাই কমিটিয়ে ব্যৱস্থা কৰা নাই ও চিনচিন মইনা আমৰে দিনতে ও চিনচিন মইনা ঐ আমে মলিয়ালে এ চিনচিন মইনা মইনা ঐ কথালে পেলালে মুচি আমাৰ দুইটা কোনে ভাল গাইছো কওক দুইটাই ভাল গাইছো নে কে মই মাত দে তো ভালেই দিলোঁ মই ভাল হোৱা নাই ও চিনচিন মইনা ভাল গাইছে বুলি ক'লে যে এনেই এটা লাইন গাই দিছে